सिफुं आरो खामनि सोदोबजों गोमसारहोदों सालबारिनि थांगावारि गामियाव। गोदो गोदायनिफ्रायनो सोलिबोनाय हारिमु रैखाथिनि थाखाय ओंखारबोदों सालबारि थांगावारि गामिनि बोराय बुरै बिहामजो बिहाव सेंग्रा सिख्लाफोरा गासैबो ज'। नखर नखर बागुरुम्बा रंजालि बैसागु मोसानायजों समायहोदों। रंजालि बैसागुनि दोरोङारि रैखा खालामनो ओंखारबोदों गामिनि बोराय बुरै बिहामजो बिहाव सेंग्रा सिख्लाफोरा। खाम सिफुंनि देंखोजों गोरोबफानानै रोजाबनाय मोसानायजों रंजादों थांगावारि गामिनि समाजा। मख'नो गोनांदि गामि ओनसोलनिफ्राय फारियै गोमालांनो हमदों बर'फोरनि दोरोङारि सुबुं हारिमुवा। बेनिखायनो इयुन जोलैफोरनि गेजेराव फोसावनाय आरो फोसावनो थाखाय गामिनि रायजोआ बोसोरफ्रोमबो बेबायदिनो नखर नखर थांनानै फालियो रंजालि बैसागु फोरबोखौ। বিটিয়াৰবাসী আৰু লগতে অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ অলক জনাইছোঁ। আশা কৰোঁ এই ৰঙালী বিহুটোৱে আমাৰ মাজত শান্তি সম্প্ৰীতি আৰু সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই আনিব। আমাৰ মাজত মৰম আৰু একতাৰ এখন কটকটীয়া বান্ধ সৃষ্টি কৰিব। আমি টাঙাবাৰী ৰাইজ প্ৰতি বছৰে এই বিহুৰ সময়ত এনেকৈ আমি লগ লাগি ওলাই আহোঁ। আমাৰ উদ্দেশ্য এই বিহুৰ মাধ্যমেৰে আমি আমাৰ যিটো বড়ো সংস্কৃতি, এই বড়ো সংস্কৃতিক আমি জীয়াই ৰখাৰ কাৰণে আমি এটা চেষ্টা চলাই আহিছোঁ। আমি দেখা পাইছোঁ যে লাহে লাহে আমাৰ মাজৰ পৰা আমাৰ যিটো পুৰণিকলীয়া, যিটো আমাৰ পৰম্পৰাগতভাৱে চলি অহা যিটো আমাৰ সংস্কৃতি, বাদ্য বাজনা, এইবোৰৰ ব্যৱহাৰ খুব কমি আহিব ধৰিছে। সেয়েহে আমি এখন ৰাইজৰ হৈ আমি এটা ক্ষুদ্ৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ, যাতে আমি আমাৰ যিটো পৰম্পৰাগতভাৱে চলি অহা যিটো সংস্কৃতি, গীত মাত, বিশেষকৈ বিহুৰ লগত জড়িত এই সংস্কৃতি যাতে আমাৰ মাজৰ পৰা নাইকিয়া হৈ নাযায়, তাৰ বাবে আমি এইখিনি প্ৰচেষ্টা আমি ৰাখিছোঁ। আৰু সেই উদ্দেশ্য সাৰোগত কৰি আমি এইবুলিও সমগ্ৰ টাঙাবাৰী ৰাইজৰ আমি প্ৰতি ঘৰে অন্ততঃ প্ৰতি ঘৰৰ পৰা এজনকৈ হ'লেও সদস্য আমি ওলাই আহি এই বিহুৰ বতৰত আমি আমাৰ টাঙাবাৰী গাঁৱত যিমানখিনি পৰিয়াল আছে আমি প্ৰতিটো পৰিয়ালতে আমি এইদৰে সোমাওঁ। আমি বিহুৰ লগত সম্পৰ্কিত আমি গীত মাত পৰিৱেশন কৰোঁ, আমি তামচা আনন্দ উপভোগ কৰোঁ। ৰঙালী বিহুৰ যি মাদকতা, সেই মাদকতা আমি উপভোগ কৰাৰ কাৰণে চেষ্টা কৰোঁ। আৰু ইয়াৰ জৰিয়তে আমি আমাৰ মাজত প্ৰতিটো পৰিয়ালৰ লগত আমি সামাজিকভাৱে আমি সমাজখনে এক সমন্বয়, এক মৰমৰ এক এনাজৰী আমি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু আমি এইটো বাৰ্তা আমি দিব খোজোঁ যাতে আমাৰ প্ৰতিটো অঞ্চলৰ ৰাইজে
যাতে এই বিহুৰ বতৰত অন্তত বেলেগ ধৰণৰ ভেদাভেদ বা অন্য ধৰণৰ ভাৱবোৰ পৰিহাৰ কৰি যাতে আমি আমাৰ মাজত আমি শান্তি সম্প্ৰীতি আৰু ঐক্য আমি প্ৰতিষ্ঠা কৰাৰ বাবে আমি নিজৰ যিটো কলা সংস্কৃতি এইবোৰ প্ৰদৰ্শনৰ জৰিয়তে যাতে আমি একতাৰ বান্ধন আমি ধৰি ৰাখিব পাৰোঁ তাৰ বাবে মই আহ্বান জনাইছোঁ। আমাৰ গাঁওখন খুব ডাঙৰ হয়, মোটামুটি 180টামান পৰিয়াল আছে। গতিকে আমি আমাৰ যিটো প্ৰতি বছৰে চলি অহা যিটো কাৰ্যসূচী সেই কাৰ্যসূচী হিচাপে আমি 4 দিন আমি ৰাইজৰ বা টাঙাবাৰী গাঁওখনৰ গোটেইটো পৰিয়াল আমি কভাৰ কৰাৰ কাৰণে বা প্ৰতিটো পৰিয়ালত আমি সোমাৰ কাৰণে আমাক 4 দিনমানৰ প্ৰয়োজন হয়। আৰু এই গোটেই 4 দিনে আমি সমগ্ৰ আজি যেনেকৈ ইয়াত আমি দলে বলে ওলাই আহিছোঁ, এই প্ৰত্যেক দিনাখনে আমি তেনেকৈ প্ৰত্যেকজন সদস্য গাঁৱৰ প্ৰতিটো পৰিয়ালৰ প্ৰত্যেকজন সদস্যই ওলাই আহে। আমি আমাৰ যিটো বিহুৰ যিটো কাৰ্যসূচী শেষ নোহোৱালৈকে আমি এইদৰে আমি ওলাম আৰু প্ৰতিটো ঘৰত আমি সোমাম। মই আজিৰ এইটো কাৰ্যসূচীৰ জৰিয়তে মই এইটো বাৰ্তা দিব খোজোঁ, বিশেষকৈ আমাৰ বড়ো সম্প্ৰদায়ৰ মাজত। আমি দেখা পাইছোঁ আচলতে আমাৰ বড়ো সম্প্ৰদায়ৰ মাজতো আমাৰ পৰম্পৰাগতভাৱে চলি অহা বহুতো সংস্কৃতি আমাৰ মাজৰ পৰা প্ৰায় নাইকিয়া হৈ যাব ধৰিছে। বিশেষকৈ কিছুমান অঞ্চলত যেনেকৈ খামৰ প্ৰচলন, চিফুঙৰ প্ৰচলন, চেৰজাৰ প্ৰচলন বা জোতা যিটো খঞ্জুৰি সেইবোৰৰ প্ৰচলন প্ৰায় নাইকিয়া হৈ যাব ধৰিছে। যাৰ ফলত এটা সময়ত নেকি আমি বা আমাৰ প্ৰজন্মই উঠি অহা প্ৰজন্মই হয়তো এইটো জানিব নোৱাৰিব যে আমাৰ বড়োৰ যিটো প্ৰকৃত যিটো সংস্কৃতি আছিল সেই সংস্কৃতি কেনেকুৱা ধৰণৰ আছিল সেইবোৰ কথা হয়তো তেখেতসকলে জানিব নোৱাৰিব। সেয়েহে আমি এখন সমাজৰ অংশীদাৰ হিচাপে আমি এইটো ক্ষুদ্ৰ প্ৰচেষ্টা হ'লেও আমি অব্যাহত ৰাখিছোঁ। বিশেষকৈ আমাৰ বড়ো সংস্কৃতিৰ লগত জড়িত যিবোৰ বাদ্য বাজনা খাম, চিফুং, চেৰজা আৰু তাল বা যাক আমি জঠা বুলি কওঁ, এইবোৰ বাদ্যযন্ত্ৰ আমি লগত ৰাখি ইয়াৰ দ্বাৰা আমি গীত আৰু নৃত্য পৰিৱেশন কৰি আমি আমাৰ বিহু আমি আনন্দ উপভোগ কৰাৰ লগতে আমি আমাৰ সংস্কৃতি জীয়াই ৰখাৰ কাৰণে আমি ক্ষুদ্ৰকৈ হ'লেও আমি প্ৰচেষ্টা অব্যাহত ৰাখি আছোঁ।